হেল্ল' এভৰিৱান, স্বাগতম জনালোঁ ডিফেন্স অসম ইউটিউব চেনেলটিলৈ। বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। কিয়নো ফাইনেলি অসম পুলিচৰ ABUBN, ABSI, UBSN কামাণ্ডো বেটেলিয়নৰ কাৰণে বহুতেই ভাল ইনফৰ্মেশ্যন এটা লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। বন্ধু-বান্ধৱীসকল, এইটোৱে হৈছে আমাৰ DGP মহোদয়ৰ ফেচবুক পেজ, যি অফিচিয়েল পেজ হয়। ইয়াত DGP মহোদয়ে যোৱাকালি টুইট যোগে জনাইছে যে বৰ্তমানো বাহাল থকা 626 জন সহপৰিদৰ্শক ABN UB আৰু 2450 জন কামাণ্ডো কনষ্টেবল আৰু 2136 জন কনষ্টেবলৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলিত বছৰৰ জুলাই মাহৰ শেষৰ সপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। বিগত সময়ছোৱাত যিদৰে আমি সফলতাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে নিযুক্তি প্ৰক্ৰিয়া সমাপন কৰিছিলোঁ, এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। বন্ধু-বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ, যিহেতু আমাৰ কামাণ্ডো বেটেলিয়ন আৰু ABUB যিহেতু ফিজিকেল টেষ্ট সমাপ্ত হৈছে, এতিয়া বাকী আছে সাইকোমেট্ৰিক টেষ্ট আৰু ভিভা। তাৰপিছত আমাৰ যি আমাৰ ABSI আৰু UBSI তাৰ এই ফিজিকেল টেষ্ট হ'বলৈ বাকী আছে। হয়তো ABৰ ফিজিকেলটো বহুতো হাৰ্ড হ'ব, গতিকে প্ৰিপেৰেশ্যন চলাই থাকক ভালদৰে, যাতে এটা ভাল নম্বৰ পায় সকলোৱে। বন্ধু-বান্ধৱীসকল, আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব।